ৰ'ব, দোকান নহয়, কথাটো আৰম্ভ কৰিছোঁ। আমি গৈছিলোঁ ওচৰৰে মামী এগৰাকী ঘৰলৈ। তেওঁ হৈছে জ্যোতি বিদ্যাপীঠৰ শিক্ষয়িত্ৰী, লগতে ঘৰতে কণ কণ শিশুসকলক সংগীতৰ শিক্ষাও প্ৰদান কৰে। আৰু এই কলমসমূহ দেখিছেনে? এই কলমসমূহ হৈছে 2024 বৰ্ষত তেওঁ পোৱা শিক্ষক দিৱসৰ উপহাৰ। আৰু আমি এয়া তাৰে আনবক্সিং কৰি আছোঁ। এয়া 2025 চনৰ জানুৱাৰীত, যিহেতু বহুত কলম দিয়ে নহয়নে? আৰু সেয়ে এতিয়া ইয়াত নিৰ্বাচন কৰিবলগীয়া হৈছে আমি নীলা, ক'লা আৰু ৰঙা। বেছিকৈ পিছে ৰঙাই ওলাইছে দেই। শিক্ষক দিৱস বুলি ছাত্ৰ ছাত্ৰীসকলে বেছিকৈ ৰঙা কলমেই গিফ্ট কৰিছে। তাৰপিছতে মই তেওঁৰ পৰা এটা কাম পালোঁ। কামটো হৈছে 2024 আৰু 25 বৰ্ষৰ সফুৰাবৃত্তি পৰীক্ষাৰ কেইখনমান এডমিট কাৰ্ড লিখি দিবলৈ কৈছে। আৰু এয়া ভণ্টিয়ে হিচাপ নিকাচ কৰি আছে তাৰ। আৰু বহুতকেইটা কলম তেওঁ মোক গিফ্ট কৰিলে আৰু আগতেও দিছে। 4টা স্তৰত এই পৰীক্ষাসমূহ অনুষ্ঠিত হয়: অংকুৰণ, প্ৰাথমিক, মজলীয়া আৰু মাধ্যমিক। ইয়াৰ পিছৰ ভিডিঅ'টো চাবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থওক।